বিটিচিৰ কাৰ্যবাহী সদস্য মুদৈবাৰী সমষ্টিৰ MCLA দিগন্ত বৰুৱাৰ লটিঘটি কলাইগাঁও সমষ্টিৰ অন্তৰ্ভুক্ত চিলিকাপাৰা গাঁৱত ৰাতিপুৱাই নিজৰ স্কুটি AS13K 8387 নম্বৰৰ স্কুটিখন লৈ গৈ এটা পুৰুষ নথকা ঘৰত মহিলাৰ সৈতে 2 ঘণ্টা সময় ধৰি কটাই ফলত ৰাইজৰ প্ৰবল সন্দেহৰ চকুৰে চাই দিগন্ত বৰুৱাক আৰু ৰাইজে হুটপুচ কৰাৰ পিছত দিগন্ত বৰুৱাই কোনো ধৰণৰ উত্তৰ দিব নোৱাৰাত ৰাইজৰ অভিযোগ তেওঁ টকা বিলাবলৈ সেইখন গাঁৱত সোমায় আৰু তেওঁক বিভিন্ন ধৰণে হুটপুচ কৰে। ব্যুৰ ৰিপৰ্ট এনি লাইফ টুডে। লোকেল এস্কট থাকে এস্কট কোড লগত আৰু কৰ্মী আছিল নাই অকল বাইদেউ কি কৰ্মী নেকি আৰু কৰ্মী আছিল নাই বেলেগ কৰ্মী আছিল নাই চবতে আহিব লাগিছিল চবকে লগ হৈ ক'ব লাগিছিল আপুনি এজন নিৰ্বাহী আপোনাৰ ঘৰত আপুনি অকলে আছে ন বৰ্তমান দাদাও নাই আপোনাৰ কথাই নক'ব ক'ত আছে ৰ'ব এই হ'ল আমাৰ EM এই হ'ল আমাৰ বিটিআৰৰ EM আপুনি কি আছে কি টকা আপোনাৰ এস্কৰ্ট কোড যদি ভিডিঅ'টো আহি আছে পইচা দিব আছে কিবা কৰিব জনপ্ৰতিনিধিৰ কাৰণে হাত দিয়া নাই আপোনাক ভালকে কৈ আছে হেলমেট খোলক কি কৰি আছে কিয় আহিছে আপুনি ইমান কি আপুনি হেলমেট খোলক বিনা সিকিউৰিটিত আপুনি আজি কি হৈ আছে এতিয়া কি বিটিআৰৰ এজন ইলেকশ্যনলৈ কেইদিন আছে যিটো নেকি এস্কৰ্ট নহকে এক সময় ওলাব নোৱাৰে বিনা সিকিউৰিটিত এক খুজো দিব নোৱাৰে টকা আছে কাৰণে টকা ভগাব আহিছে না মাফিয়া আছে না হেৰি কৰি মানুহ এজন আহোঁতে ইমান ডাঙৰ কথা মই কাৰো গাত হাত দিয়া নাই মোৰ গাত হাত দিটো ভাল পাম নহয় তোক মই কথা ঘৰৰ নিজৰ চলি নিচিনাকৈ ভাই নিচিনাকৈ কৈছো বেয়া ভাবি আমি ভাই বুলি ভাবি কৈ আছো নকৰো আমি আমাৰে ল'ৰা আমাক বেয়া কিবা কৰিব দেখা পাইছে মানুহ এজন আহি ঘৰত আপুনি আমি বেয়া কৰ্মৰ কথা ওলাই নাই আমি বেয়া কৰ্মৰ কথা ওলাই নাই ইয়াতে কোনো এজনে বেয়া কৰ্মৰ কথা ওলাব নেকি কোনো এটা বেয়া কৰ্মৰ কথা ওলোৱা নাই ইয়াতে তোক এতিয়া চুপ বুলি ক'লো মই চুপ বুলি কৈছো মই আমি বেয়া কৰ্মৰ কথা কেতিয়া কোৱা নাই হয় পইচা বিল আছে কি পইচা বিল আছে হেলমেট খোলক আৰে আহক এখাৰ EM এজন হয় বিটিআৰৰ EM সাধাৰণ কথা নহয় আপুনি যাব ৰ'ব আপুনি না ঘৰখনৰ সময়ত এজন পুৰুষ নাই তেখেতৰ ঘৰত আপুনি এইটো